ভাবিবলৈ বাধ্য হ'ল যে ইমানখিনি মানুহে যদি পাছ কৰে, প্ৰশ্ন কাকত যদি শিথিল কৰে, তেতিয়াহ'লে এই মানুহখিনিয়ে পৰৱৰ্তী সময়তো আকৌ আন্দোলন কৰিব। কাৰণ সকলোৱে বিশেষ টেট পাছ কৰিছে আৰু তেওঁলোকক বিশেষভাৱে নিযুক্তি দিব লাগিব। কাৰণ সকলোৰে উদ্দেশ্য নিযুক্তি, শিক্ষক পদৰ নিযুক্তিৰ কাৰণে সকলোৱে পৰীক্ষাটো দিছে। সেইকাৰণে স্পেচিয়েল টেটৰ প্ৰশ্ন কাকতখন ইমানেই কঠিন। আমি নকওঁ যে আমি টিচাৰ হিচাপে কিয় কঠিন বুলি ক'লোঁ, কিন্তু নহয়, যিসকলে প্ৰশ্নখন কাটিছে তেওঁলোককো যদি দিয়া যায় আপোনালোকে ইয়াৰ মাৰ্কত তেওঁলোকে 50% নম্বৰ নাপাব। তাৰ পৰৱৰ্তী সময়ত 31 অক্টোবৰ যিখন মানে টেট পৰীক্ষা হৈছে সেইখনতো আমি মানে পৰীক্ষাৰ্থী হিচাপে আমি বহিছোঁ, আমি নিজে তুলনা কৰিছোঁ যে সেইখন আৰু এইখনৰ মাজত কিমান পাৰ্থক্য। তেতিয়াহ'লে বিশেষ শব্দটো আমাৰ ক্ষেত্ৰত কোন ধৰণে কৰি গ'ল আৰু জেনেৰেল টেটত ইমান ধুনীয়াকৈ এখন প্ৰশ্ন কাকত দিছে, তেতিয়াহ'লে আমি ক'ব লাগিব যে আমাক সম্পূৰ্ণ মানে কি কয় পাছ নকৰক। তেওঁলোকে তাৰমানে পাছ কৰাৰ উদ্দেশ্যটোৱে নহয়, তেওঁলোকে টেট বিচাৰিছোঁ, টেট দি দিছোঁ, তহঁতি ফেইল কৰি দিয়ে, আমি এতিয়া কি কৰিম, তেনেকুৱা উদ্দেশ্য আগত ৰাখি আচলতে টেটটো এৰেঞ্জ কৰা হ'ল। আৰু এই ক্ষেত্ৰত আমি মাননীয় শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীক আমি দোষাৰোপ নকৰোঁ। আপোনালোকে চাওক যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মানে আমাৰ সৰ্বশিক্ষা অভিযান মিছনত যিসকল বিষয়া আছে, আমাৰ এছেম্বলিত এটা কুৱেশ্যন এৰাইজ হৈছিলে, আপোনালোকে হয়তো জানে, জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মীসকলৰ কাৰণে পৰৱৰ্তী সময়ত স্থায়ীকৰণৰ ক্ষেত্ৰত বা কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তাতে শামছুল হুদা ডাঙৰীয়াই কুৱেশ্যন কৰিছিলে। তাতে তেওঁলোকে একদম এটা মিছা উত্তৰ দি দিলে যে কৰ্মৰত এইসকল কৰ্মীৰ বাবে বিশেষ টেটৰ ব্যৱস্থা কৰা হৈছে। তাৰমানে সৰ্বশিক্ষা অভিযান মিছনে এডুকেশ্যন মিনিষ্টাৰে হওক বা আমাৰ চিফ মিনিষ্টাৰে হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া বা শিক্ষামন্ত্ৰী ডাঙৰীয়াকে হওক, তেওঁলোকে সকলোকে কৰ্মৰত বুলি দেখাইছে বাৰম্বাৰ। তেওঁলোকে এই বিভাগটো মানে আমাৰ পাৰ্থক্যটো তেওঁলোকে দেখুওৱা নাই যে সংযোগী শিক্ষা কেন্দ্ৰ বেলেগ, তেওঁলোকে কাম কৰিছিলে, বৰ্তমান তেওঁলোকে কাম কৰা নাই। এডুকেশ্যন ভলণ্টিয়াৰ এছ'চিয়েশ্যন বেলেগ, তেওঁলোকে কাম কৰিছিলে, বৰ্তমান নাই। আমাৰ সৰ্বশিক্ষা অভিযান মিছনে কি কৰিছে, আমি কৰ্মৰত, আমি যদি কিবা এটা বস্তু বিচাৰি গৈছোঁ, আমাৰ যদি কিবা এটা সুবিধা আছে, সেইটোৰ ৰেফাৰেঞ্চ আনি পেলাই সকলো সমূহীয়াকে সকলো সংগঠনক কৈ দিয়ে যে আপোনালোকে এইটো ৱেত যাওক, এনেকৈ কৰক, এইখিনি কৰক। আৰু যেতিয়া মন্ত্ৰীয়ে কিবা তথ্য আমাৰ সৰ্বশিক্ষা অভিযান মিছনৰ পৰা বিচাৰে, তেওঁলোকে সকলো কৰ্মৰত বুলি দেখাই পেলাই তেওঁলোকে ডাটাখিনি দিয়ে, সকলো কৰ্মৰত। তেতিয়া শিক্ষামন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক ভাবিবলৈ বাধ্য হ'ব ইমানখিনি মানুহ কি কৰে। কিন্তু তেওঁলোকে সৰ্বশিক্ষা অভিযান মিছনৰ বিষয়াসকলে কেতিয়াও পাৰ্থক্যটো দেখাই নিদিয়ে যে তেওঁলোকে কৰিছিলে, কিন্তু এওঁলোকে কৰি আছে বা শিক্ষাৰ অধিকাৰ আইনত এইখিনি সুবিধা পাব লাগে বুলি কেতিয়াও নকয়। মাত্ৰ ওলোটাকৈ কৈ থৈ আহে যে এওঁলোক সৰ্বশিক্ষা অভিযান মিছনৰ এটা আঁচনিৰ অধীনত কাম কৰি আছে, আজি আঁচনি আছে, কাইলৈ গুচি যাব। সেইটো যদি প্ৰশ্ন বাৰে বাৰে তেওঁলোকে কৈ থাকে, আমিওতো প্ৰশ্ন কৰিব পাৰোঁ যে শিক্ষাৰ অধিকাৰ আইনৰ অধীনত যেতিয়া মানে প্ৰথম বিশেষ টেট হৈছিলে বা জেনেৰেল টেট হৈছিলে, তাতো সৰ্বশিক্ষা অভিযান মিছনতে প্ৰথম নিযুক্তি দিছিলে শিক্ষক হিচাপে। তেতিয়াহ'লে পৰৱৰ্তী সময়ত তেওঁলোকক DLED কৰি স্থায়ীকৰণ কৰিলে। তেতিয়াহ'লে আমিনো কিয় কৰা কৰিলোঁ যে সৰ্বশিক্ষা অভিযান আঁচনিৰ অধীনত আমি আছোঁ, আমাৰ মানে কোনো ধৰণৰ স্থায়ীকৰণ হ'ব নালাগে। গতিকে আমি বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই হওক, বৰ্তমান পৰ্যায়ত যিখিনি মানুহ 600 মানুহ মানে বিশেষ টেটত যে উত্তীৰ্ণ হৈছে, তেওঁলোকৰ ব্যৱস্থা কৰাৰ আগতে তেওঁলোকৰ প্ৰথম ইউনিক আইডিটো ভেৰিফাই কৰিবই লাগিব। ইউনিক আইডিটো প্ৰথমতে তেওঁ ক'ত পালে, তেওঁ প্ৰকৃততে কৰ্মৰত শিক্ষাকৰ্মী হয় বা নহয়, তেওঁ কাম কৰিছিলে নে নকৰিছিলে। তাৰপিছতে DLEDৰ চাৰ্টিফিকেটখনৰ DLED যদি পাছ কৰিছে, চাৰ্টিফিকেটখন দিলে মানে চাৰ্টিফিকেটখন আপোনালোকে বৈধ। কিন্তু DLED কৰাৰ আগ মুহূৰ্তত যিখিনি মানে নীতি নিয়ম আছিলে যে স্কুল এখনৰ হেড টিচাৰে লিখি দিব লাগে, ইউডাইচ কোডটো ব্যৱহাৰ কৰিব লাগে, সেই বস্তুটো ভেৰিফাই কৰক যে তেওঁ DLED কৰাৰ সময়ত তেওঁ এখন বিদ্যালয়ত কৰ্মৰত আছিল নে নাই বা তাৰ আগত আছিল নে নাই, তাৰপিছত তেওঁ কৰ্মৰত হৈ আছে নে নাই। তেনেকুৱাটো নহয় যে আজিকালি প্ৰাইভেট স্কুলৰ ইউডাইচ কোড আছে। গতিকে আমি যদি তেওঁলোকে DLED কৰিছে আমি ক'বলগীয়া নাছিলে, যদিহে আমাৰ মানে নিযুক্তিৰ ক্ষেত্ৰত বিশেষ হেঙাৰ নহ'লহেঁতেন। এই যে বিধে মানুহ, বাৰম্বাৰ মানুহ, প্ৰতিটো ক্ষেত্ৰতে আমাৰ লগত কিছুমান মানুহ মানে অতিৰিক্তভাৱে সৰ্বশিক্ষা অভিযান মিছনৰ সেই বিষয়াসকলে সাঙুৰি দিয়ে, যাৰ কাৰণে তাৰমানে শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক বা শিক্ষা বিভাগে কিছুমান পদক্ষেপ লওঁতে বেমেজালিৰ সৃষ্টি হৈ যায় যে এইখিনি কটা যোৱা, তেওঁলোকে কিছুমান দাবী লৈ যায়, তেওঁলোকৰ
আমাৰ সংগঠন যায় তেওঁলোকৰ দাবীবিলাক বেলেগ